আঘোণৰ পথাৰত বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী সোৱাদ ল'লে বৰটেঙা, ধানদোৱা, লেচিৰি বুটলাৰ ঐতিহ্যৰ সন্ধানত আজি আঘোণৰ পথাৰত নামেল মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এডাল ছাত্ৰ-ছাত্ৰী। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে অতি সুলভ কৰি তোলা নানান সামগ্ৰীৰ লগত ব্যস্ত জীৱনৰ সোণালী শৈশৱ আবদ্ধ কৰি ৰখা এক পৰিৱেশৰ পৰা প্ৰাকৃতিক আৰু পৰম্পৰাগত এক পৰিৱেশৰ লগত ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ লগতে আঘোণৰ পথাৰৰ মাদকতা লাভ কৰোৱাটো বিশেষ গুৰুত্ব দি বিদ্যালয়ৰ আচাৰ্য-আচাৰ্যাসকলে আজি সমীপৱৰ্তী পথাৰলৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ যায়। লেচিৰি ধানৰ লগত অসমীয়া সমাজত জড়িত চুঙা পিঠাৰ পৰম্পৰা সম্পৰ্কেও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলক আচাৰ্যসকলে ধান দোৱাৰ প্ৰশিক্ষণ দিয়ে। ছাত্ৰীসকলেও বিহুগীত তালে তালে ধান দোৱা কাৰ্যত মনোনিৱেশ কৰে। ছাত্ৰসকলেও নৰা পেঁপা বজাই গোটেই পথাৰখন ৰজনজনাই তোলে। ইয়াৰ পাছতেই আচাৰ্যসকলে ঘৰৰ পৰা অনা বৰটেঙা কাটি সকলো ছাত্ৰ-ছাত্ৰীকে বহুৱাই বৰটেঙাৰ সোৱাদ দিয়ে। আমি মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খনে প্ৰতি বছৰৰে এই বছৰো আমি আজিৰ দিনটোত আঘোণৰ পথাৰলৈ আমাৰ সমূহ ছাত্ৰ ছাত্ৰীক লৈ আহিছিলোঁ। আঘোণৰ পথাৰৰ যি সৌন্দৰ্য, যি মাদকতা, যি পৰম্পৰা, যি সংস্কৃতি, তাৰ লগত তেওঁলোকক পৰিচয় কৰি দিয়াৰ আচলতে পথাৰৰ লগত যিসকল ছাত্ৰ ছাত্ৰী সম্পৰ্ক হৈ থাকে, পথাৰৰ লগত যি সংপৃক্ত হৈ থাকে, তেওঁলোকৰ মনতহে সংস্কৃতিৰ বীজ ৰোপণ হয়। আমি প্ৰয়াস কৰিছিলোঁ যে ব্যক্তিগতভাৱে তেওঁলোকৰ পৰিয়ালসমূহ ব্যস্ততাৰ বাবে বহু ছাত্ৰ ছাত্ৰী পথাৰৰ পৰা বহু নিলগত থাকে, পথাৰ কি চিনি নাপায়। আমি বিদ্যালয়খনে প্ৰয়াস কৰোঁ প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলক আঘোণৰ পথাৰলৈ আনিব লাগে। আঘোণৰ পথাৰলৈ অহাৰ লগে লগে তেওঁলোক আচলতে আনন্দত আত্মহাৰা হয়। আঘোণৰ পথাৰৰ সৌন্দৰ্যই সুকীয়া সকলোকে আকৰ্ষণ কৰে। সমান্তৰালভাৱে আঘোণৰ পথাৰৰ লগত জড়িত যিখিনি পৰম্পৰা, যিখিনি সংস্কৃতি, তেওঁলোকৰ লগতো তেওঁলোকক পৰিচয় কৰি দিয়া হয়। সেইবিলাকৰ লগত তেওঁলোকে আজি লেচিৰি বুটলিছে, ধান দাইছে, ৰবাব টেঙা খোৱাৰ যি পৰিৱেশ সেয়া লাভ কৰিছে, নৰা পেঁপা বজাইছে, ডাঙৰি বন্ধা নিজে দেখিছে। গোটেই ব্যৱস্থাখিনিৰ লগত তেওঁলোকক পৰিচয় কৰি দিয়ে আমাৰ এই প্ৰয়াস।